নমস্কাৰ, আমাৰ RP এডুকেশ্যনেল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি হৈ যোৱা CTET 2026 ফেব্ৰুৱাৰীৰ UP পেপাৰখনৰ লেংগুৱেজ 1 আছামিজ 91ৰ পৰা আমি 120লৈকে আমি কুৱেশ্যন এনচাৰখিনি আজি আলোচনা কৰিম। 91 কুৱেশ্যনটো আমি আৰম্ভ কৰিছোঁ। প্ৰথমটোত দিয়া আছে তলত দিয়া উক্তিকেইটা পঢ়া। আমাৰ উক্তি দিয়া আছে প্ৰাৰম্ভিক বছৰবোৰত ভাষা শিকা পলম হ'লে ই নতুন ভাষা আহৰণ কৰা বেছি জটিল কৰি তোলে। আকৌ যুক্তি দিয়া আছে শিশুৰ ভাষা আহৰণৰ ক্ষেত্ৰত প্ৰাৰম্ভিক বছৰকেইটা সংবেদনশীল হয়। আমি যদি এইটো চাবলৈ যাওঁ, প্ৰথম উক্তিও শুদ্ধ আৰু যুক্তিও শুদ্ধ। আৰু উত্তৰ হৈছে 4। A আৰু R দুয়োটা শুদ্ধ আৰু R হৈছে এৰ সঠিক ব্যাখ্যা। কুৱেশ্যন নম্বৰ 92, বহুভাষিকতাৰ প্ৰসংগত বুনিয়াদী স্তৰৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2022ৰ এটা মূল আদৰ্শ হৈছে। আমি যদি প্ৰথমটো চাবলৈ যাওঁ, প্ৰাৰম্ভিক বছৰবোৰত শিশুৱে কেইবাটাও মৌখিক ভাষা গ্ৰহণ কৰিবলৈ সক্ষম নহয়। 2 নম্বৰত দিয়া আছে বহুভাষিকতাৰ বোধশক্তিগত আৰু সামাজিক সাংস্কৃতিক লাভালাভ থাকে। শিশুক সিহঁতৰ গৃহ ভাষাটো পাহৰাব লাগে আৰু বিদ্যালয়ৰ ভাষাটো শিকাত গুৰুত্ব দিব লাগে। চতুৰ্থটো আছে ফলপ্ৰসূ পাঠ্যক্ৰম পৰিচালনাত শ্ৰেণীকোঠাৰ বহুভাষিক পৰিৱেশে বাধাৰ সৃষ্টি কৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। কুৱেশ্যন নম্বৰ 93, কিছুমান ভাষিক সংগোষ্ঠীৰ মাজত দুটা ভিন ভিন ভাষা বা ভাষাৰ বিবিধতাই সহাৱস্থান কৰা দেখা যায়। এনে দুটা ভাষাৰ প্ৰতিটোৰে কাৰ্যকাৰিতাৰ স্পষ্ট সামাজিক এলেকা থাকে। এনে ভাষিক পৰিস্থিতিক কি বুলি কোৱা হয়? 1 নম্বৰ ৰেজিষ্টাৰ, 2 নম্বৰ ডিছগ্লছিয়া, 3 নম্বৰ উপভাষা আৰু 4 নম্বৰ হৈছে ভাষা মিশ্ৰণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ ডিছগ্লছিয়া। কুৱেশ্যন নম্বৰ 94, শিশুহঁতক জোৰ পাতি দি একোটাকৈ পাঠ দুভাগত ভগাই সিহঁতক দিয়া হৈছে। পাঠৰ আধা এজনে পঢ়ি যায় আৰু আনজনে লিখি যায়। দুয়ো মিলি পাঠৰ কাৰ্যটো সম্পূৰ্ণ কৰে। এই ধৰণৰ কাৰ্যক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আংশিক শ্ৰুতলিখন। কুৱেশ্যন নম্বৰ 95, ভাষাৰ শ্ৰেণীকোঠা এটাত সাহিত্যৰ পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ নহয়? নট কাৰেক্ট। গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্যাকৰণ শিকাবৰ কাৰণে সাহিত্যৰ পাঠ ব্যৱহাৰ কৰা উচিত। নেক্সট কুৱেশ্যন, 6ষ্ঠ মানৰ ছাত্ৰ নবীনে পাঠ এটা পঢ়িবলৈ অসুবিধা পাইছে। শিক্ষকে তাক এটা উজু পাঠ পঢ়িবলৈ দিছে আৰু তাৰ লগত ভগাই পঢ়াৰ ব্যৱস্থা কৰিছে। শিক্ষকগৰাকীয়ে নবীনক কৰা এই সহায় হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্কেফল্ডিং বা ঢকা দিয়ন। নেক্সট কুৱেশ্যন, ভাষাৰ শিক্ষণৰ কোনটো অভিগমনে ভাষা এক অভ্যাস হেবিট বুলি বিশ্বাস কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্ৰব্য ভাষিকতা। কুৱেশ্যন নম্বৰ 99, শিক্ষকে ছাত্ৰ ছাত্ৰীক 5খন ছবি দেখুৱাই সেই ছবিকেইখনৰ আধাৰত সাধু এটা লিখিবলৈ দিছে। শিক্ষকগৰাকীৰ এই কাৰ্যটো হৈছে সৃষ্টিশীল লিখন, যাক আমি কওঁ ক্ৰিয়েটিভ ৰাইটিং বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 100, ভাষাৰ পাৰদৰ্শিতা প্ৰদৰ্শন ভিত্তিক মূল্যায়নৰ এটা বৈশিষ্ট্য হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সন্দৰ্ভিত যোগাযোগমূলক কাৰ্য। কুৱেশ্যন নম্বৰ 101, তলত দিয়া উক্তিকেইটা পঢ়া। A, পঠন হৈছে মাত্ৰ বৰ্ণ আৰু উচ্চাৰণৰ সম্পৰ্ক বুলি শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰা। B, পঠন হৈছে অৰ্থভাৱৰ কাৰণে কৰা চিহ্নবোৰৰ বিসংকেতীকৰণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2। A অশুদ্ধ কিন্তু B শুদ্ধ। কুৱেশ্যন নম্বৰ 102, এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ মূল্যায়ন কৰিবৰ কাৰণে তলত দিয়া কোনটো কাৰ্য কৰিব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সাধু এটা কৈ দি সেইটো বুজি পোৱাৰ আধাৰত ছাত্ৰ ছাত্ৰীক প্ৰশ্ন সুধিব। কুৱেশ্যন নম্বৰ 103, দেশ ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত। ইয়াৰ ভাষাৰ অৰ্থৰ লগত সম্পৰ্কিত হৈছে শব্দাৰ্থ তত্ত্ব। কুৱেশ্যন নম্বৰ 4, তলত দিয়া কোনটো ভাষা শিক্ষণৰ আদৰ্শ নহয়? গতিকে ইয়াত নহয় বুলি কোৱাৰ লগে লগে শুদ্ধ উত্তৰ হ'ব 3, ব্যাকৰণৰ গঠন বা সূত্ৰসমূহ মুখস্থ কৰি ভাষা শিকা হয়, যিটো ৰোট লাৰ্ণিং। কুৱেশ্যন নম্বৰ 105, এগৰাকী শিক্ষকে ব্লেকবৰ্ডৰ সোঁমাজত এটা শব্দ লিখি দি ছাত্ৰ ছাত্ৰীবোৰক সেই শব্দটোৰ সৈতে সম্পৰ্কিত যিমান পাৰে সিমান শব্দ ভাবিবলৈ দিছে। শিক্ষকগৰাকীৰ এই কাৰ্যটোৰ উদ্দেশ্য হৈছে, ইয়াৰ শুদ্ধ উত্তৰ শব্দ সম্ভাৰ বৃদ্ধি কৰা। এইবাৰ আমাৰ দুটা আনচিন পেছেজ দিয়া আছে। প্ৰথমটো আছে তলৰ পদ্যাংশ পঢ়ি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ আটাইতকৈ উপযুক্ত বিকল্পটো চয়ন কৰি উত্তৰ কৰা। গতিকে ইয়াৰ যদি আমি চাব যাওঁ 106 নম্বৰ, টকৰা পজালৈ কোন উভতি আহিছে? আমি যদি ভালদৰে কবিতাটো পঢ়ো তেতিয়াহ'লে আমি গম পাম যে ইয়াৰ শুদ্ধ উত্তৰ হ'ব হালোৱা সজোৱা কানিয়া ফটুৱা। 107 নম্বৰ কুৱেশ্যন, পদ্যাংশটোত থকা বৈছে, গৈছে, বৰণ, দিবৰো, নয়, লয়, হয় এই শব্দকেইটা তলত দিয়া কোনকেইটা একাদিক্ৰমে থকা শব্দৰ কোমল ৰূপ?
গতিকে আমি ইয়াৰ উত্তৰ হ'ব 4 নম্বৰটো বৈছে গৈছে বৰ্ণ ডিব্ৰু নদী লৈ হৈ। নেক্সট 108 পৃথিৱীজুৰি কি চমকি উঠিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাবিয়ে বননীয়ে বিস্ফোৰিত হোৱা সোণালী ৰং। 109 নম্বৰ পদ্যাংশটোত কোনবিধ কাব্যালংকাৰৰ প্ৰয়োগ পৰিলক্ষিত হয়? আমি যদি চাওঁ ইয়াত কবিতাটোত প্ৰত্যেকটো শেষৰ ধ্বনিৰ মিল আছে, গতিকে শেষৰ ধ্বনিৰ মিল থাকিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অনুপ্ৰাস। কুৱেশ্যন নম্বৰ 110 গধূলি শব্দটোৰ এটা সমাৰ্থকসূচক শব্দ হৈছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব কানিডুৱৰি। কুৱেশ্যন নম্বৰ 111 পদ্যাংশটোত কিহৰ বৰ্ণনা কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সন্ধ্যাৰ প্ৰকৃতিৰ লগতে মানুহৰ দিনান্তৰ বৰ্ণনা। নেক্সট আমাক গদ্য এটা দিয়া আছে, ইয়াৰ ওপৰত প্ৰশ্নসমূহৰ উত্তৰ দিব দিছে। গতিকে 112 নম্বৰটো যদি চাওঁ আমি আহোমসকলৰ শাসনকালত কাঁহ পিতলৰ কাম কৰা মুছলমান লোকসকলক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মৰিয়া। 113 নম্বৰ দেশী বা দেশী মুছলমানসকল মূলতঃ কোন ঠাইৰ বাসিন্দা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অবিভক্ত গোৱালপাৰাৰ। কুৱেশ্যন নম্বৰ 114 মূলতঃ কোচ ৰাজবংশী মেচ কছাৰী আদি থলুৱা জনগোষ্ঠীৰ পৰা ইছলাম ধৰ্মৰ দীক্ষালৈ ধৰ্মান্তৰিত হোৱা লোকসকল হৈছে, ইয়াৰ শুদ্ধ উত্তৰ দেশী। 115 নম্বৰ কুৱেশ্যন ৰজা কৌষ্ঠভাসানে কোনখন দেশ জয় কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চীন। 116 নম্বৰ কুৱেশ্যন বৈবাহিক শব্দটোৰ প্ৰত্যয় ভাঙি দেখুওৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 বিবাহযোগ ইক। কুৱেশ্যন নম্বৰ 117 উদ্ধৃত ৰচনাখণ্ডত থকা মুষ্টিমেয় শব্দটোৰ অৰ্থ হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব এমুঠিমান মাত্ৰ। কুৱেশ্যন নম্বৰ 118 তুৰ্কী সেনাপতি বখতিয়াৰ খিলিজী কামৰূপত প্ৰৱেশ কৰাৰ সময়ত কামৰূপৰ কোনজন শাসকে তেওঁৰ সেনাবাহিনীক পৰাস্ত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পৃথু। 119 নম্বৰ কুৱেশ্যন আলিমেচৰ বিষয়ে অশুদ্ধ উক্তিটো বাছি উলিয়া। আমি যদি ইয়াত গদ্যৰ ভিত্তিত চাবলৈ যাওঁ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন জনজাতীয় ৰজা আছিল আলিমেচ। আৰু শেষৰটো কুৱেশ্যন 120 নম্বৰ জিকিৰসমূহৰ ৰচক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 হজৰত আজান ফকীৰ। ধন্যবাদ। আজিলৈ ইমানখিনিয়ে। আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। গতিকে মূল এনচাৰ কিৰ সৈতে 2-এটা সাল সলনি হ'ব পাৰে। গতিকে ইমানেই।